হেল্ল' ৰাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই পাহি আহিছোঁ। মানে আজি আমাৰ ঘৰত এটা ডাঙৰ 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 ছাৰপ্ৰাইজ আছে। হে, ছাৰপ্ৰাইজ? ছাৰপ্ৰাইজ নহয় গাইজ, মানে মোৰ মানুহজনে মানে আজিৰ পৰা এটা নতুন বিজনেছ বুলিয়ে কওঁ আৰু বিজনেছ এটা মানে ষ্টাৰ্ট কৰিছে। মানে ইমানো ডাঙৰো নহয়, ইমান সৰুও নহয় বুলি ক'ব পাৰি চাগে। আমাৰ কাৰণে ডাঙৰে হয়। মানে দোকান এখন দিবলৈ ওলাইছে। দোকান দিব ওলোৱা নাই, দোকান দিলে। মানে আপোনালোকক দেখাই আছোঁ দোকানখন, ব'লকচোন। মানে মোৰ কথা যে মোৰ মুখত ফুটিয়ে নাহে, কেমেৰাটো যে মই এনেকৈ অন কৰোঁ, মোৰ মুখত কথা কি কওঁ কি নকওঁ এনেকৈ ভাবি থাকোঁ, গম পাইছেনে ৰাইজ? আপোনালোকে এডজাষ্ট কৰক আৰু এতিয়া দেখাওঁগৈ ব'লক আগফালে আমাৰ দোকানখন। ভিডিঅ'টো আকৌ এইখিনিতে অন কৰি দিলোঁ, কাৰণ কিবা এটা কাম কৰাৰ আগত দেখুৱাৰ আগত ভাবিছোঁ মই कौन है ये लोग? कहां से आते हैं? দেখুৱাৰ আগত ভাবিছোঁ মই এই ৰুমটো দেখিছেনে, ইমান চেতালি পিতালি হৈ আছে। গোটেই বস্তুবোৰ অ'ত কিবা কিবি পৰি আছে। পোৱালীজনীৰ কাপোৰবোৰ মানে খামুৱাই নাইকিয়া, একো কামেই হোৱা নাই। তাকে ভাবিছোঁ অকণমান কৰিলোঁ। আপোনালোকে অকণমান চাওক, বৰ নাপাব আকৌ, অলপমান চাওক, বেছি নহয় দেই। হেল্ল' গাইজ, মানে মই কাম কৰিছিলোঁ যে কাম কৰিবলৈ নিদিলে। তাৰপিছত মোৰ মাতটো বহুত সৰু বাৰু, আপোনালোকে এডজাষ্ট কৰিব দেই। তাৰপিছত ক'লে কি আগফালে যোৱা আগত দোকানলৈ এনেকৈ বুলি ক'লে। আগফালে গুচি আহিলোঁ। এতিয়া দেখাওঁগৈ দিয়কচোন, দুখীয়া মানুহৰ দুখীয়া দোকান, ৰ'ব দেই। এইখনে আৰু দোকানখন আমাৰ, দেখিছে, সৰু সুৰা দোকান। চব চব্জি আছে, বন্ধাকবি, ফুলকবি, মটৰ, বিলাহী, ধনিয়া, চিপছ আৰু কিবা কিবি কেইটামান এনেকৈ থৈছে আৰু। কেনেকুৱা লাগিছে? সৰু সুৰা দোকান আৰু আজি প্ৰথম ষ্টাৰ্ট কৰিছে, পাছলৈ আকৌ ডাঙৰ কৰিব পাৰিলে কৰিম। চাই থাকক ভিডিঅ'টো। এতিয়া মই দোকানৰ ভিতৰ পালোহি, আহি পেলাই এই মা বহি আছে পোৱালীজনী লৈ পেলাই। এতিয়া মানুহজনক সুধো ৰ'বা, কেইটকা বেচিলা? কেনেকুৱা লাগিছে দোকান দি? ফেণ্টাষ্টিক। বোলে চেল কৰিব পাৰিছানে নাই বস্তু? 600 টকা বেছিলোঁ। বা হয় নেকি? তোমাৰ দোকানত কি কি পায় কোৱা আকৌ? কি অল এভৰিথিং। বা মই দেখা দিছোঁ দেই, নামকেইটা নকয় আকৌ, এভৰিথিং পায় বোলে। এইবোৰ চাওক, চব কেঁচা চব্জি আৰু। আহিব আপোনালোকেও আমাৰ দোকানলৈ, আকৌ লগ পাই আছে পাছত, ৰ'ব। দেখিছেনে গাইজ, মই কালি ভিডিঅ'টো মানে শ্বুট কৰিবই পাহৰি থাকিলোঁ। তাৰপিছত আজি ৰাতিপুৱাহে মনত পৰিলে। এতিয়া মই কাটি আছোঁ গাজৰ ফ্ৰাইড ৰাইচ বনাবলৈ। আপোনালোকে চাই থাকক আৰু কি দেখাব পাৰোঁ। যি ঘৰত হৈ থাকে তাকে দেখাম আৰু আশা কৰিছোঁ ভাল পাব চাই, আৰু আমাক মৰম দিব এনেকেই, যেনেকৈ দি আছে এতিয়া। মাতটো ভালেই হোৱা নাই এতিয়াও বৰ্তমান। ছোৱালীজনীক মানে খুৱাই থৈ দিছোঁ এইখিনিতে। তাৰপিছত তাইৰ ওচৰতে মানে বহি আৰু গাজৰ কাটি আছোঁ, বিচনাখনত এনেকৈ ৰাখি তলত বহি। খাৰ পালে মানে তাই বিচাৰি নাপালে, মানুহ যি কান্দে, কি ক'ম ছোৱালীজনী। এতিয়া মই গাজৰ কাটিছোঁ আৰু অলপমান মটৰ কাটিম, ৰ'ব মটৰখিনি আনি লওঁগৈ। সেই গাইজ, ফ্ৰাইড ৰাইচখিনি মানে ভাজিখিনি মই বনাইছোঁ, চাব নেকি আপোনালোকে কেনেকুৱা হৈছে? ৰ'ব দেখাইছোঁ অকণমানকৈ, দেখিছেনে বাৰু কেনেকুৱা ভাল লাগিছে দেখি? খাওঁ লাগিছেনে বাৰু? সেয়া দেখিছেনে কি ধুনীয়াকৈ বনাইছোঁ? তাৰপাছত আমি মানুহজনে মই বহি পেলাই খালোঁ আৰু ধুনীয়াকৈ। হেল্ল' গাইজ, এতিয়া আমি খালোঁ খাই কৰি লৈ পেলাই দেখিছেনে মানুহজনে গা ধুই কৰি আহিছে আৰু
তামোল বিচাৰিছে, তামোল খাই আজিকালি গম পাই নাপায়। ময়ো খাবলৈ অকণ শিকিছোঁ আৰু সুধা অকল তামোল খাই আছোঁ, কেঁচা তামোল। গা ধুই আহিছে, ইফালেও ছোৱালী খাই পাই পেলাই আমনি কৰিব আৰু এতিয়া তাইক ল'ব লাগিব। খালোঁ, খাই কৰিলে দোকানখন খুলিব লাগিব। তাৰপিছত সময় নোপোৱা নিচিনা হ'ব দোকানখন খোলাৰ পাছত। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, আৰু কি হয় দেখাই যাম। शाबाश बेटा তো ৰখক চাব পাছত। গাইজ মই ঘৰৰ পৰা আহি অলপ এতিয়া দোকানত বহিছোঁ। মানুহজনৰ বোলে ভাগৰ লাগি গ'লগৈ, ঘৰলৈ গৈছে। মই আকৌ যাব লাগিব চাগে, যাব লাগিবই কাৰণ মাংস বনাব লাগিব। মাংস মানে ব্ৰইলাৰ এটা আনিলে, ব্ৰইলাৰটো কাটি আছে এতিয়া। তো হ'লে মই ঘৰত যাম, ঘৰত গৈ পেলাই বনাবগৈ লাগিব। আৰু এইফালে তাতে আৱাজ শুনি আছে, আৱাজটো হ'ল আমাৰ ঘৰৰ একে লগতেই ধান বনোৱা মিল এটা আছে, তাৰ পৰা আৱাজ আহি আছে। আৰু দোকানত মানুহবোৰ অহা নাই আৰু চেল তেলবোৰ ইমানো। কালি বাৰু অকণমান চেল গ'ল, আজি দেখোন মানুহে অহা নাই। আহিব চাগে সন্ধিয়া হ'লে, এতিয়া 1টামান বাজিছেহে আৰু। তাকে বহি আছোঁ, চাওঁচোন কিমান চেল যায়, কি হয়। এইবোৰ ৰাস্তাতে গাড়ী গৈ আছে আৰু চাই থাকক ভিডিঅ'টো। বহুত মাখি আহিছে গম পাইছেনে গাইজ, মাখি ধেৰ আহিছে আজি ইয়ালৈ। চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, ভিডিঅ'টো আজি যিমানখিনি আছিলে বিশেষ একো দেখাব নোৱাৰিলোঁ। যিমানখিনি পাৰিলোঁ সিমানখিনি দেখালোঁ। আপোনালোকৰ মাজৰ পৰা এতিয়া মই বিদায় মাগিছোঁ। তাতে বাই বাই, চি ইউ, মিছ ইউ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই আহি আছোঁ। তেতিয়ালৈকে চাই থাকক।